সো বন্ধুসকল আজি মই যেটো কথা আপোনালোকক ক'বলৈ লৈছো সেইটো ইউটিআই বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকচনৰ লগত জড়িত বিষয় আৰু সেই বিষয়টো হৈছে বন্ধুসকল মিলনৰ পিছত পেচাব কৰিব লাগে নে নালাগে, পুৰুষে কৰিব লাগে নে নালাগে বা মহিলাই কৰিব লাগে নে নালাগে, এই কথাটো কিন্তু জনা বহুত দৰকাৰ। সো বন্ধুসকল আহক আমি ইয়াৰ বিষয়ে সবিশেষ ভালকৈ জানি লওঁ। বন্ধুসকল মেইন কথাটো হ'ল এই যে আমি সকলোৱে এই কথাবোৰ জানো বুলি ভাবো আৰু সেই কাৰণে কোনেও কাকো এই কথাবোৰ নকয়, কিন্তু এই সামান্য এটা কথাৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ সমস্যাত ভুগিব লগা হয়। পুৰুষজনেও বিভিন্ন ধৰণৰ সমস্যাত ভুগিব লগা হয় আৰু মহিলাগৰাকীও বিভিন্ন ধৰণৰ সমস্যাত ভুগিব লগা হয়। সো বন্ধুসকল এই সমস্যাটো কিয় হয়, কি কাৰণত হয়, কেনেকে আমি ঠিক কৰিম, এই সকলোবিলাক কথা হোৱাৰ আগতে আপোনালোকলৈ অনুৰোধ কৰিছো আপোনালোকে যদি আমাৰ এই চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধুসকল কাষত থকা বেল আইকনটো টিপি দিব যাতে আমি নেক্সট ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায়। আৰু বন্ধুসকল আজি এই কথাখিনিৰ দ্বাৰা যদি আপোনালোকে সামান্য কিছু লাভ হোৱা যেন ভাৱ হয় তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব। সো বন্ধুসকল আমাৰ মেইন কথাটো হ'ল যে মিলনৰ পিছতে পুৰুষ বা মহিলাগৰাকীয়ে পেচাব কৰিব লাগে নে নালাগে, এই কথাটো কিন্তু আমি জনা দৰকাৰ। বন্ধুসকল আমাৰ কিছুমান এনেকুৱা অৰ্গেন আছে যিবিলাক মাল্টি টাস্কিং অৰ্গেন, অৰ্থাৎ আমাৰ দুখন হাত আছে কিন্তু দুখন হাতেৰে আমি একে সময়তে কিন্তু দুটা কাম কৰিব নোৱাৰো। অৰ্থাৎ আমি দুখন হাতেৰে একেলগে লিখি থাকিব নোৱাৰো বা অন্য দুটা বেলেগ বেলেগ ধৰণৰ দুটা কাম আমি কৰিব নোৱাৰো, কাৰণ আমাৰ ব্ৰেইন এটাই। বন্ধুসকল আপোনালোকে জানে যে আমাৰ মোবাইল বিলাকো আজিকালি মাল্টি টাস্কিং হৈছে, একে সময়তে আমি দুটা তিনিটা কাম কৰিব পাৰো। যেনে আমাৰ গলটো যে আছে, আমি গলেৰে খাদ্য খাওঁ, পানী খাওঁ, কথা খাওঁ, উশাহ নিশাহ লওঁ, অৰ্থাৎ আমি একে সময়তে কিন্তু এই গোটেইকেইটা কাম একেলগে কৰিব নোৱাৰো। যেতিয়া আমি খাদ্য বা পানী খাই থাকো তেতিয়া আমি উশাহ নিশাহ ল'ব নোৱাৰো, আৰু যেতিয়া আমি উশাহ নিশাহ লওঁ তেতিয়া কিন্তু খাদ্য খাব নোৱাৰো। বন্ধুসকল আপোনালোকে নিশ্চয় জানে যেতিয়া আমি খাদ্য খাওঁ বা পানী খাই থকা অৱস্থাত সামান্য পৰিমাণৰ অলপ যদি পানী বা খাদ্য আমাৰ শ্বাসনলীলৈ গুচি যায় কেনেকুৱা ধৰণৰ সমস্যা হৈ যায় আপোনালোকে নিশ্চয় বুজি পায়। আৰু সেই একেদৰে বন্ধুসকল পুৰুষৰ লিংগটোৰে পেচাব কৰা হয়, মিলন কৰা হয় আৰু ৰস বাহিৰ হয়। অৰ্থাৎ যেতিয়া পুৰুষজনে মিলন কৰিবলৈ ৰেডি হৈ থাকে তেতিয়া কিন্তু তেওঁ পেচাব কৰিব নোৱাৰে, কাৰণ একেলগে দুটা কাম নহয়। যেতিয়া পুৰুষজনে মিলন কৰিবলৈ ৰেডি হৈ থাকে তেতিয়া তেওঁলোকৰ সেই ৰস ওলোৱা গ্লেণ্ডবিলাক এক্টিভ হৈ থাকে, আৰু সেইখিনি সময়ত যদি তেওঁ মিলন কৰি উঠিয়েই যদি তেওঁ লগে লগে পেচাব কৰি দিয়ে তেনেহ'লে সেই গ্লেণ্ডবিলাকৰ মুখবিলাক যে খোলা থাকে তাতে পেচাব সোমাই যাব আৰু তাৰ ফলত পুৰুষজনৰ ইনফেকচন হৈ যাব। আৰু লগতে বন্ধুসকল যে মহিলাগৰাকীয়ে যদি মিলন কৰাৰ পিছতে যদি পেচাব নকৰে তেনেহ'লে মহিলাগৰাকীৰ আকৌ ইনফেকচন হোৱাৰ চান্স থাকে। অৰ্থাৎ মহিলাগৰাকীৰ লগত যেতিয়া মিলন কৰা যায় বিভিন্ন ধৰণৰ বেক্টেৰিয়া মহিলাগৰাকীৰ পেচাবৰ দুৱাৰেৰে ব্লাডাৰৰ ভিতৰত সোমাই যায়, যাৰ ফলত ইনফেকচন হোৱাৰ চান্স থাকে। আৰু লগে লগে যদি মহিলাগৰাকীয়ে পেচাব কৰি দিয়ে তেনেহ'লে 99% বেক্টেৰিয়া বাহিৰত ওলাই যাব, আৰু যি 1% বাকী থাকে সেই 1% আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাই সেই বেক্টেৰিয়াবিলাক মাৰি পেলাব। অৰ্থাৎ বন্ধুসকল মিলনৰ পিছতেই মহিলাই পেচাব কৰিব লাগে আৰু পুৰুষে কিন্তু পেচাব কৰিব নালাগে, কাৰণ পুৰুষে পেচাব কৰাৰ লগে লগে সেই গ্লেণ্ডবিলাকৰ মুখবিলাক যে খোলা থাকে সেইবিলাক বন্ধ হওঁতে অলপ কিছু সময় লাগে, যাৰ কাৰণে সেই পেচাববিলাক তাত সোমাই যাব পাৰে। অৰ্থাৎ মিনিমাম 15 মিনিট পিছতহে যাতে পুৰুষে পেচাব কৰে আৰু মহিলাবিলাকে যাতে লগে লগে পেচাব কৰি দিয়ে। বন্ধুসকল এনেকুৱা বহুত মহিলা আছে যাৰ বাৰে বাৰে পেচাবৰ ইনফেকচন হৈ থাকে, ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন হৈ থাকে, কাৰণ তেওঁলোকে এই সৰু কথাটো তেওঁলোকে বুজি নাপায়। তেওঁলোকে মিলন কৰি শুই থাকে আৰু ৰাতিপুৱা উঠে, যাৰ কাৰণে তেওঁলোকৰ এই বাৰে বাৰে ৰিকাৰিং যিটো ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন হয় এইটো হৈ থাকে। বহুত এনেকুৱা কাপল আছে যে তেওঁলোকে বাহিৰত ফুৰিব গ'ল, বাহিৰত তেওঁলোকে মিলন কৰিলে, তাৰ পৰা আহি তেওঁলোকৰ যেতিয়া ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন হয় অৰ্থাৎ পেচাবত যেতিয়া ইনফেকচন হয় তেওঁলোকে কয় যে বাহিৰৰ যিবিলাক টয়লেট আছিল টয়লেটবিলাক লেতেৰা আছিল, যাৰ কাৰণে তেওঁলোকৰ ইনফেকচন হৈছে। আচলতে বন্ধুসকল সেইটো কথা নহয়। তেওঁলোকে যেতিয়া লগে লগে পেচাব নকৰে যাৰ কাৰণে তেওঁলোকৰ ইউৰিনাৰী ব্লাডাৰত সেই বেক্টেৰিয়াবিলাক সোমাই যায়, যাৰ কাৰণে তেওঁলোকৰ ইনফেকচন বাৰে বাৰে হৈ থাকে। চ' বন্ধুসকল আজি এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক এইটোৱে বুজাব খুজিছো যে পুৰুষে মিলন কৰি উঠিয়েই লগে লগে পেচাব কৰিব নালাগে আৰু মহিলাই মিলন কৰি উঠিয়েই লগে লগে পেচাব কৰিব লাগে, যাৰ দ্বাৰা তেওঁলোকৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন হোৱাৰ চান্স 100% কমি যায়।